তো হাই গাইজ, তো এতিয়া আমি যাই আছোঁ আমাৰ গাঁৱৰে এটা মন্দিৰ আৰু এই মন্দিৰটো অনন্ত মন্দিৰ বুলি কয় আৰু ইয়াৰ বহু পুৰণি মন্দিৰ আমাৰ গাঁৱৰে আৰু বহুতো ৰহস্য আছে। ব'লকচোন চাওঁ। ভূপালী সন্ধ্যা নামিলে কোঠালীত। তো গাইজ এয়া চাওক, এই কুলগুৰুত্ব সুন্দৰী মজিলা বিদ্যালয় নৱসৰণ স্কুল আৰু এই স্কুলখন 1940 চনত স্থাপিত হৈছিল আৰু এই স্কুলখনত ক্লাছ 1ৰ পৰা 8লৈ আছে। তো কোনোবাই যেতিয়া ইয়াত এডমিশ্যন ল'ব খোজে এডমিশ্যন ল'ব পাৰে। তো এয়া চাওক পৰিৱেশ। ভূপালী সন্ধ্যা নামিলে কোঠালীত, দিলে বতৰা তুমি অহা পদূলিত। ভূপালী সন্ধ্যা নামিলে কোঠালীত, দিলে বতৰা তুমি অহা পদূলিত। মনৰ কোমল পাতৰ শৰাই ওলগেৰে দিলোহি মনৰ কোমল। তো হাই গাইজ, এতিয়া আমি আপোনাৰ মন্দিৰৰ ভিতৰৰ পৰিৱেশটো দেখা দিব বিচাৰিম। তো ব'লক চাওঁ। তো গাইজ, এইটো হৈছে মন্দিৰৰ মূৰ্তি, অনন্ত মূৰ্তি আৰু এই মূৰ্তিটোত অষ্টনাগো আছে। আপোনালোকে দেখিব পাইছে অষ্টনাগ আৰু খুব ধুনীয়া পৰিৱেশ মন্দিৰটোৰ পৰিৱেশ, ভিতৰৰ পৰিৱেশটো। আৰু ইয়াত এখন ৰথো আছে, আপোনালোকে দেখাই দিছোঁ ৰথখন। তো গাইজ, এইখনেই হৈছে ৰথ মন্দিৰৰ আৰু এইখন বহু পুৰণি ৰথ হয়। তো এয়া চাওক ৰথখন 19 শতিকাৰে ৰথ আৰু এইবোৰ এটা শিলো আছে, ফুটি উঠা শিল এই মন্দিৰৰ ভিতৰতে। তো আপোনাক দেখাই দিছোঁ শিলটো। তো চাওক, এইখন আৰু এইটোৱে হৈছে শিল। আপোনালোকে দেখিছে এই শিলটো, এইটো শিলে ফুটি উঠিছিল এই 19 শতিকাত, 18 শতিকাৰ মানুহে এই শিলটো ফুটি উঠিছিল। আৰু এয়া চাওক পৰিৱেশ মন্দিৰৰ ভিতৰৰ। ভূপালী সন্ধ্যা